বেছি ওজন লৈ আছোঁ 40 কেজি ইণ্ডিয়ান আৰ্মি যাব কি দৰকাৰ এনেই মৰি আছোঁ তই এইফালে চা আকৌ হাঁহি এটা মাৰিলে মিচিকা হাঁহি এটা আৰু কেছটো এনেকুৱা ধৰণৰ হৈছে মানে কেনেকৈ বুজাম এতিয়া বহুত যাব লাগে প্ৰায় 1 ঘণ্টা যাব লাগিব 1.5 ঘণ্টা খোজকাঢ়ি পামগৈ এই 40 কেজি পিঠিত লৈ 1.5 ঘণ্টা একদম খাৰা পাহাৰ বগাম হা এতিয়া জাষ্ট ষ্টাৰ্টিং যদি জীয়াই থাকোঁ ভিডিঅ'টো শেষত আকৌ কৰিম দেই মানে এতিয়া ষ্টাৰ্টিং কৰোঁতে এই অৱস্থা যদি ওপৰ পাওঁগৈ ন তেতিয়া বাকী ভিডিঅ' কৰিম কাৰণ ভিডিঅ'টো কৰি যাবলৈ শক্তি নহয় 40 কেজি পিঠিত বান্ধি আছোঁ সেইটো কাৰণে ডিমাপুৰ ঘৰত দিলেই সেই পাহাৰৰ মাথাত দিছে ন সেই খালা মাথা ডিমাপুৰ ভাই লোক স্বাগতম ভাই তো নমস্কাৰ বন্ধুসকল আজি আমি নাগালেণ্ডত উপস্থিত আছোঁ এই ধৰা আমাৰ মানে ভিতৰৰ এটা জেগাত সোমাই আছোঁ আচলতে লাইফটোনো কি আৰু এনেও বৰবাদে সেইকাৰণে এণ্টাৰটেইনমেণ্টৰ কাৰণে এইবিলাক ঘূৰি ফুৰাটো ভাল কাৰণ এতিয়া নঘূৰিলে কেতিয়াই ঘূৰিবা কেলা মানে অলপ ৰিস্ক ল'ব লাগিব নহ'লে পৰি যাম ন তো বাকী ইয়াত মজাটো আছে কিন্তু লাইফটো একদম বিন্দাছ মজা নাগালেণ্ডত ইয়াত কেনি বাঘ ওলায় কেনি হাতী ওলায় কেনি কি ওলায় মানে একো গ্ৰান্টি নাই যে আহক ৰাইজ মানুহ নাগালেণ্ডত মানুহ বন্ধুসকল আমাৰ ইয়াত মানে কি হ'ল ভিতৰলৈ আহিছিলোঁ ইয়াত মানে ডাল বা নগা এটা লগ পালোঁ এনেই মানে নাগালেণ্ডত মানে এটা ভাল বস্তু কি হ'ল মানে ওপৰত পাণ আছে সেই গতিকে দেখা নাই আমি কিমান পাণ গোটেই পাণ দেই মানে নাগালেণ্ডত পাণ আমাৰ কেমেৰা কোৱালিটিটো ভাল নহয় ন মানে জুম কৰিব নোৱাৰি কিন্তু পাণ কেঁচা ডাচ মানে কি হ'ল আমাৰ ইয়াত এই নদী যিবিলাক বৈছে ন জান জুৰি নদী যিমান দি আছে ইয়াত মানে চব কেঁচা ডাচ শিল এইবিলাক চব শিল ইয়াত মানে কেলা মই ভিডিঅ' বনোৱা নাই চাগে বনি আছে কেঁচা ডাচ মানে ইয়াত কি হ'ল শিলগুটি মানে কেঁচা ডাচ এইবোৰ বেছি ইয়াত মানে মাটি বহুত কম সংখ্যা এখন কি চাং পাতি থৈছে এইবোৰ এইখন চাং ইয়াত চিকাৰ কৰিবৰ কাৰণে চাং পাতিছে চাং পাতে চিকাৰ কৰিবৰ কাৰণে মই কেমেৰাটোলৈ কেনেকৈ যাম তো আহক আগলৈ মোৰ মানে কেমেৰামেনটো দুবাৰ চান্স আছিলে যে লগতে মোৰ দুবাৰ চান্স আছিলে সেইকাৰণে তাক ধৰিব গৈছিলোঁ অঁ এইটো ল তই এইটো হাতত একো নাই ল এইটো ল অঁ থেংক ইউ এইটো হ'ল আমাৰ পানী টেংকি আমি এতিয়া যিডোখৰ জেগাত বগাইছোঁ মানে হয়তো আজিলৈকে নগায়ো বগোৱা নাই মানে কি হ'ল কেছটো এনেকুৱা ধৰণৰ কেনেকৈ বুজাম মানে আপোনালোকক এনেকুৱা ধৰণৰ এই ভাই প্লিজ তো পৰিৱেশটো মানে অলপ এনেকুৱা ধৰণৰ মই আমাৰ কেমেৰামেনজন ইয়াত পিছে আহি আছে এজন আগতো গৈ আছে আমাৰ মেইন লিড লগা জেগাটো পাণকে লৈ যাম বুলি পাণ আছে আপোনাৰ হাই গতিবাত পাণ হৈ আছে OMG এইবোৰ কি এইখিনি পাণ নহয় একেটা নহয় এইখিনি পাণ নহয় এই পাণ নহয় এইখিনি সেইখিনি পাণ নহয় একেবাৰে তই কলডিল আছে নি চা এতিয়া কেছটো হ'ল কি পাণ আছে হাই গছজোপাত চাবি কেলা অজগৰ চজগৰ নোলালেহে আছে ফ্ৰেণ্ডছ আমি মানে কি হ'ল এমাজন জংঘল যোৱা নাই বাৰু নাগালেণ্ড জংঘল আহিছোঁ কিন্তু ৰিস্কটো বহুত মানে দেই যদি জীয়াই থাকোঁ আৰু ছেকেণ্ড পাৰ্ট বনাম যদি আৰু জীয়াই থাকোঁ আৰু নাথাকিলে চেচেই বজাই আচলতে পাণ বিচাৰিছোঁ হয় নগা পাণৰ সন্ধানত আমি ইমানখিনি ভিতৰত আহিছোঁ লাইফটো ধন হৈ গৈছে তথাপিতো আহি আছোঁ মই ফুচি গৈছোঁ কেলা আহি যাওক চাই যাওক নাগালেণ্ডত নগা পাণ ক'ত পায় সেইটো চাই যাওক নাগালেণ্ডত নাগা পাণ ক'ত পায় একবাৰ আহি চাই যাওক এই ধৰ না হাতখন ধৰ নাগালেণ্ডত নাগা পাণ
এই গছজোপাত আছে ওপৰত বহুত বেছি পাণ নাগালেণ্ডৰ নাগাপাণ এই গোটেই পানেই পান দেখোন একদম গোটেই পানী পাণ গাইজ তো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আপোনালোকে যদি বান্দৰটো গছত উঠিছে লোকেল পাণ খাব মন আছে এইটো আমাৰ পাৰ্টনাৰ এটা আছে যিটোক আমি মানে পাণ গছত উঠাই দিছোঁ ই এতিয়া পাণ পাৰি দিব মোক পকা খাম কেঁচা খাম পুৰা খাম ঘৰলৈ লৈ যাম দে দিছ ইজ পান তই নাপায় দিছ ইজ বেয়া কথা ইমানখিনি ওপৰলৈ গ'লে যেতিয়া লতা আউডাল টান বিকজ পাণ ইজ ভেৰি ভেৰি দামী বস্তু গুড 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 বঢ়িয়া ভেৰি গুড ভেৰি গুড এনেকৈ যদি আমাৰ গাঁৱতো যদি পাণ থাকিলে আমি অমিৰকে অমিৰ ধনী কি ধনী বনি গ'লো আৰু এটা পাণ আৰু নালাগে নালাগে অ'কে ন' প্ৰব্লেম দাখন ক'ত থৈ উলিয়ালে হাবি চাফা কৰি যাব লাগিব আমাৰ তাত বন্ধুক নাই বে ভাই অঁ মানে যেনেকৈ কৈছিলে ন মোৰ চিন্তা এই বাৰ্থডে পঢ়িবি দোকান হ'লে আকৌ কাৰোবাৰ বেলেগৰ লগত আহিব শুনিছ নাই হেৰি বন্ধুক লৈ এনেই নুঘূৰে বে বন্ধুক এনেকৈ নহয় বে জংঘল সিহঁতি ইমান এনেকৈ নুঘূৰে অঁ মোকো চেফটি দিব লাগিব ন পকৰা হাঁহ টেনশ্যন নাহিলে এনেকৈ বৈ তো গাড়ীত আমি পাণ পাই গ'লোঁ আমাৰ ইয়াত কলগছো আছে কলগছ আমি কলডিলেও বিচাৰিব পাৰোঁ নাগালেণ্ড নাগালেণ্ড অঁ ক'ত কি আছে চাই যাবলগীয়া আছে আচলতে ৰিয়েল যদি মানে কি হ'ল প্ৰাকৃতিক সৌন্দৰ্য চাব মন আছে ন মানে কাৰোবাৰ যদি মানে ভাল লাগে ন এনেকুৱা এইবিলাক মানে হাবি জংঘলবিলাক ভাল লাগে তেন্তে ইয়াত নাগালেণ্ড আহিব পাৰে আৰু মজা মজা প্লেচ আছে খালি মানে কি হ'ল ক'ৰবাত যদি পৰি দাঁত মোক ভগা চাওঁ তেতিয়াহ'লে ডক্টৰে আজিকালি বনায়ো দিয়ে দিছোঁ টেনশ্যন ল'ব লগা নাই গতিকে যদি টেনশ্যন ল'ব লগা হয়ও সেইবিলাকত আৰু টেনশ্যন অলপ চলপ ল'ব লাগিব আৰু কেঁচা গছৰ শিলগুটি এইবিলাক মানে নদীত একো টেনশ্যন ল'ব দৰকাৰ নাই মানে মাটি পানী আছে আৰু শিল পাথৰ ইমান বোকা ছিষ্টেম ইমান বেছি নাই বালি আছে কিন্তু মানে প্ৰব্লেমটো এটাই হ'ল কি জোতা পিন্ধি ল'ব তোৰ হগা কি হ'ল হাগিব নাই লগা নি guys common and radio on তো এতিয়া এইটো পাণ গছ নহয় আমি ইমানখিনি পাণ আনিলোঁ তামোল এটাই আছিলে সেইটো খাই দিলোঁ কিন্তু এতিয়া পাণ আহিব এতিয়া মানে কি হ'ল তামোলৰ ইয়াত কোনো আকাল নাই ইয়াত মানে একো বস্তুৱে আকাল নাই ফল মূল যি লাগে মাটি কঁঠাল লাগে কঁঠালটো আছে তামোল আছে আৰু কল জাহাজী কল একদম বিন্দাছ দিব পাৰে গ'লনে নাই টেনশ্যন নিলে নেকি কমন এনেকুৱা সৰু সৰু নদীয়েদি কি জুৰিয়েদি এখন ডাঙৰ নদী হয় এই সৰু সৰু নদীয়েদি গৈ মানে এখন কি হয় সাগৰ হয় ডাঙৰ সাগৰ হয় সাগৰে গৈ মানে খালি আপোনালোকে আৰু মোকে লগ কৰিবলৈ আহিব পাৰে মই যে ইউটিউবৰ ভিডিঅ' যে বনাওঁ যে ভিউ আহে 200টা হা 200টা ভিউজ আহে তথাপিতো মই হাৰ মানি দিছোঁ ভিডিঅ' বনাই আছোঁ ন ইয়েছ লাইক এটাক মাৰি পেলাই ইমান ইয়াত মাছ থাকিব পাৰে ঐ কিধৰণৰ মাছ আছে চাগে মালডোখৰ দ আছে দেখিছ নাই এইডোখৰ মানে কি হ'ল বন্ধুসকল মানে জেগাটো ইমান মজা এইডোখৰ মানে গোটেইডোখৰ পাথৰ হা যদি যেতিয়া পানী বেছি হয় ন মজা লাগে মানে ইয়াত অলপ অলপ ঝৰ্ণাটো আছেই শিল কপা আহে দেখিলে চব শিল এইবিলাক শিল ইয়াৰ পৰা ছাপ্লাই বহুতে শিল দিয়ে ছাপ্লাই মানে এইবিলাক মজা জেগা আৰু এইটো ইয়াত এইবিলাক কিছুমান আছে ধুন আছে ইয়াত আপোনালোকে যদি ইচ্ছা কৰে এনেকৈ মানে কি হ'ল এনেকৈ কেতিয়াও পানী নাখাব এনেকৈ মুখখনো ধুই ল'ব পাৰে কাৰণ ইয়াত নাগালেণ্ডত মুখটো ধুই ল'লে ভাল মানে নাগালেণ্ডত কি হ'ব এইখিনিতে ধুইছিলে কি নলা পানীখিনি নেযায় ন গাটো পানীখিনি নেযায় বে মই এইখিনিতে কেলা চফা এইখিনিতে দেখিলোঁ কেলা এইখিনিতে ধুইছোঁ মই
ফ্ৰেণ্ডছ দিছ ইজ ভেৰি বেয়া কথা মানে কি হ'ল মানে ফ্ৰেণ্ডশ্বিপে ঢকা দি দিলে আজি মানে তাত টিকা ধোৱা মানে মুখ ধুৱাই দিলে দাংগি আৰু গাইছ দাংগি আৰু ৱা এটা দাঁত হৈছে যা চাওক আমাৰ অসমত এইখিনি পাণ লৈ গ'লে নাই নাইকৈ মই 50 টকা পইচা পাম তো বন্ধুসকল আজি আকৌ ৱেলকাম টু মাই আজি অকণমান খোজকাঢ়িব গৈছোঁ হা আৰু বাকীখিনি ভিডিঅ' পিছতে বনাম আৰু এতিয়া মন যোৱা নাই কালি অৱস্থা বেয়া ভৰি চৰি বিষ পূৰা